নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকক এদিন যে ভিডিঅ'ত দেখাইছিলোঁ আমাৰ পাচলিৰ সৰু বাগিচাখন, সেই বাগিচাখনত এতিয়া ঢেৰ বস্তু লাগিছে। পানীলাও লাগিছে, লেচেৰা লাগিছে, ভেন্দি লাগিছে, জিকা লাগিছে। কিন্তু মই ভিডিঅ' বনাম বুলি বহুত দিন হ'ল বনোৱাই নাছিলোঁ, কিন্তু বহুত বস্তু লাগি শেষেই হ'ল এতিয়া লেচেৰা এতিয়া গছবোৰ অকণমান শুকানেই হৈ গৈছে, লগাটো কমি গৈছে। নতুনকৈ এতিয়া পানীলাও লাগিছে। জিকাবোৰ লাগিছে ঠিকেই, কিন্তু এটা বস্তু দেখাম ৰ'ব আপোনালোকক। জিকাবোৰ খাই পেলাই বেলেগে। এয়া দেখিছে নহয়, এফাল নোহোৱা কৰি থৈছে। আমাৰ ইয়াত কেৰ্কেটুৱাৰ ইমানেই উৎপাত। নাৰিকলৰ গছ আছে যদিও নাৰিকল খাবলৈ নাপাওঁ। কেৰ্কেটুৱাৰ উৎপাতত এতিয়া জিকাও খাব নাপাওঁ, পাচলিও খাই থৈ দিয়ে গছতে। আৰু কুমলীয়া জিকাবোৰ খাই যে ইমান ভাল লাগে, মইতো বহুত ভাল পাওঁ। আৰু ভেন্দিবোৰ দেখিছেনে, ইমান ধুনীয়াকৈ লাগি আছে কুমলীয়া ভেন্দি। ভেন্দি খাই কেনেকুৱা পায় বাৰু আপোনালোকে? এয়া মই এতিয়া বনাবলৈ দুপৰীয়া সাজত ভেন্দি দুটামান ছিঙি লৈছোঁ। এতিয়া লগে লগে ছিঙি নি বনাই খোৱাৰ মজাই বেলেগ, নহয়নে বাৰু? আপোনালোকৰ কাৰ বাৰু এনেকুৱাকৈ ঘৰতে খেতি কৰে জনাবচোন। মই নিজে এইবোৰত লাগি নাথাকোঁ বাৰু, দেউতাই লাগে, কিন্তু মোৰ বহুত ভাল লাগে। আৰু আমাৰ ঘৰতে যিহেতু গৰু আছে, গতিকে আমাৰ বেছিভাগ গোবৰ সাৰ ইউজ কৰা যায়। মানে বেলেগ সাৰ তেনেকৈ ইউজ কৰা নাযায়। গতিকে ফ্ৰেছ বস্তু খাবলৈ পাওঁ ঘৰত থাকিলে, ভাল লাগে। এতিয়া মাত্ৰ আমাৰ কেৰ্কেটুৱাৰ কাৰণে অলপ উৎপাত হৈছে, পানীলাও খাই থৈ দিয়ে। জিকা খাই, পানীলাও খাই, চব খাই থৈ দিয়ে। আৰু আমাৰ ধানখিনিও এতিয়া ধান ওলাইছে, ধুনীয়া হৈছে এতিয়া পথাৰখন চাবলৈ। চাই থাকিব মোৰ ভিডিঅ'। আজিলৈ আহিছোঁ, সকলো কুশলে থাকক, ধন্যবাদ।